Hello everyone, মই জিমা কলিতাই আজি পুনৰ আপোনালোক সকলোকে মোৰ চেনেল গ্ৰীণ স্পেচেছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল। আজি আমি কথা পাতিম সকলোৰে প্ৰিয় গোলাপ ফুলৰ ওপৰত। গতিকে আহক পলম নকৰি আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। গোলাপ এবিধ পাৰ্মানেণ্ট প্লাণ্ট আৰু লগতে সকলোৰে প্ৰিয়। ই গোটেই বছৰটো আমাক ধুনীয়া ধুনীয়া ফুল দিয়ে যদিও ঠাণ্ডাত ইয়াৰ ফুলৰ পৰিমাণৰ লগতে ফুলৰ আকাৰো বৃদ্ধি হয়। শীতকালটো ইয়াৰ বাবে গ্ৰ'য়িং পিৰিয়ড, গতিকে ইয়াৰ যত্ন লোৱাটো খুবেই প্ৰয়োজন। প্ৰথমতে আমি কথা পাতিম ইয়াক ক'ত ৰাখিব লাগিব যাতে ই খুব ধুনীয়াকৈ বাঢ়িব পাৰে আৰু লগতে আমাক ফুলো দিব পাৰে। তাৰ বাবে ইয়াক 5 পৰা 6 ঘণ্টাৰ বাবে ডাইৰেকশ্যনৰ প্ৰয়োজন হয়। গতিকে মন কৰিব যাতে ইয়াক এনে জেগাত ৰাখে য'ত ই গোটেই দিনটোৰ নহ'লেও 4 পৰা 5 ঘণ্টাৰ বাবে ডাইৰেকশ্যন লাইট পায়। আৰু পানীৰ ক্ষেত্ৰত মন কৰিব যাতে ইয়াৰ মাটিখিনি সম্পূৰ্ণ শুকালেহে পানী দিয়ে। মন কৰিব যাতে অ'ভাৰ ৱাটাৰিং নকৰে, নহ'লে ফাংগল এটেক হোৱাৰো সম্ভাৱনা থাকে। এতিয়া আহোঁ আমি ইয়াৰ ফাৰ্টিলাইজাৰৰ ওপৰত। ইয়াক এমাহৰ মূৰত গোবৰ সাৰেৰে ফাৰ্টিলাইজ কৰিব আৰু লগতে ইয়াৰ পৰা ফুল পাবলৈ মাষ্টাৰ্ড কেক ফাৰ্টিলাইজাৰ, যাক আমি খলিহৈ বুলিও কওঁ, তাৰে ব্যৱহাৰ কৰিব পাৰে। তাৰ বাবে 1 লিটাৰমান পানীত এমুঠি খলিহৈ মিহলাই 2-3 দিনৰ বাবে ৰাখি থওক। আকৌ সেইখিনি পানীতে 2 লিটাৰমান পানী মিহলাই গোলাপ ফুলজোপাত দিয়ক আৰু মন কৰিব যাতে মাটিখিনি সম্পূৰ্ণ শুকালেহে খলিহৈ দিয়ে যেন। এনেদৰে 15-20 দিনৰ মূৰত দিব, দেখিব আপোনাৰ গোলাপ ফুলজোপাই খুব ধুনীয়া ধুনীয়া ফুল দিব। আৰু কেতিয়াবা যদি পেষ্ট এটেক হয় তেনে ক্ষেত্ৰত নিমৰ সলিউশ্যন স্প্ৰে কৰিব। ইয়াৰ ছইল মিক্সৰ বাবে 70% গাৰ্ডেন ছইল আৰু 30% গোবৰ সাৰ বা ভাৰ্মি কম্পোষ্টৰ ব্যৱহাৰ কৰিব। গোলাপ ফুলে এচিডিক ছইল ভাল পায়, গতিকে এমাহৰ মূৰে মূৰে যিকোনো 1-2 টকীয়া কফি পাউডাৰ মাটিখিনি খান্দি তাত মিহলাই দিব। শেষত মই আপোনালোকক ইয়াক কেনেদৰে জোপোহা কৰিব পাৰি বা কেনেদৰে ইয়াক ধুনীয়াকৈ বাঢ়ি অহাত সহায় কৰিব পাৰি তাৰে 2টা টিপছ দিব বিচাৰিছোঁ। গোলাপ ফুলজোপা ধুনীয়াকৈ জোপোহা কৰি ৰাখিবৰ বাবে আমি সময়ে সময়ে ইয়াৰ প্ৰুনিং কৰিব লাগিব। গতিকে যিবোৰ ফুল শুকাই থাকে তেনেবোৰ ফুল আমি কাটি দিলে সেই কাটি থোৱা জেগাখিনিৰ পৰা আকৌ 2টাকৈ ডাল ওলাব আৰু তেনেদৰে আমি গোলাপৰ ফুলজোপা জোপোহা কৰি ৰাখিব পাৰোঁ। আপোনালোকে দেখিবলৈ পাইছে কিদৰে কাটি থোৱা ডালটোৰ পৰাই আকৌ ধুনীয়াকৈ 2টাকৈ ডাল ওলাইছে। আৰু হয়তো বহুতে গোলাপ ফুলৰ সৈতে বহুতো সমস্যাৰ সন্মুখীন হয়। তাৰে এটা হ'ল যে নাৰ্চাৰীৰ পৰা যেতিয়া আমি ঘৰলৈ গোলাপ ফুল আনো সি লাহে লাহে কেইদিনমানৰ পিছত মৰিবলৈ ধৰে। তেনে হয় যেতিয়া আমি নাৰ্চাৰীৰ পৰা গোলাপ আনি লগে লগে তাক ৰিপৰ্ট কৰোঁ। গতিকে তেনে নকৰি আমি কমেও এমাহ তাক নাৰ্চাৰী বেগতে ৰাখিব লাগে আৰু লাহে লাহে যেতিয়া ই এক্লেমেটাইজ হয় তাৰে পিছত ৰিপৰ্ট কৰিব লাগে। কিয়নো নাৰ্চাৰী যিটো পৰিৱেশ আৰু আমাৰ ঘৰৰ পৰিৱেশৰ মাজত বহুতো পাৰ্থক্য থাকে আৰু ঘৰলৈ আনি যদি ইয়াক লগে লগে ৰিপৰ্ট কৰি দিয়া হয় তেনেহ'লে ই ৰিপৰ্টিং চকলে গুচি যায়। গতিকে ঘৰলৈ আনি লগে লগে ৰিপৰ্ট কৰাৰ পৰিৱৰ্তে ইয়াক এমাহ-1.5 মাহৰ মূৰতহে ৰিপৰ্ট কৰে যেন। গতিকে আজিলৈ ইমানেই। আশা কৰোঁ মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব।